মোৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 6ৰ অসমীয়াৰ উন্মেষ কিতাপখনৰ আমাৰ দেশৰ নামৰ কবিতাটোৰ প্ৰশ্নবোৰ আলোচনা কৰিম। এই কবিতাটো তোমালোকে পঢ়িবা, বৰ ধুনীয়া, বহুত ধুনীয়া কবিতা। আৰু ইয়াত আমাৰ দেশৰ অসমৰ বিষয়ে মানে ৰূপ সৌন্দৰ্যৰ বিষয়ে এই কবিতাটো লিখিছে। হিমালয় পৰ্বত, কেনেকৈ হিমালয় পৰ্বতখন আছে, আমাৰ ব্ৰহ্মপুত্ৰ নদী আছে, কেনেদৰে কুলু কুলু শব্দ কৰে, বিভিন্ন ধৰণৰ চৰাই আছে, খাচীয়া পৰ্বত আছে, এনেকুৱা ধৰণৰ বিভিন্ন কথা দি পেলাই আমাৰ এই আজিৰ কবিতাটো ইয়াত কি কৰিছে। কবি হৈছে অতুল চন্দ্ৰ হাজৰিকা। কবি পৰিচয় দিছে, তোমালোকে পঢ়িবা, পঢ়িলে বহুতখিনি কথা জানিব পাৰিবা। দিয়া কলা পাঠভিত্তিক প্ৰশ্ন, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাক কোৱা হৈছে? হিমালয় পৰ্বতত বুলি কোৱা হৈছে। কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে? কাৰণ পুৰাণ মহাভাৰত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰাৰ বাবে। ইয়াত অপশ্যন গটো তোমালোকে দিবা। 2 নম্বৰ প্ৰশ্নতে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। এই প্ৰশ্নটো আমি এনেদৰে লিখিব পাৰিম। মই 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হিচাপে বিকল্পটো বাছি লৈছোঁ, কাৰণ কবিতাটোত স্পষ্টকৈ উল্লেখ কৰা আছে নানা গুণগান সমধুৰ নাম পুৰাণত ভাৰতৰ দেৱভূমি বুলি আমাৰ দেশে জিলিকিছে জগতত। 3 নম্বৰত চমু উত্তৰ দিব দিছে, তলত দিয়া প্ৰশ্নকেইটা উত্তৰ দিয়া। গতিকে এনেকৈ 5টা প্ৰশ্ন দিছে, প্ৰশ্নবোৰৰ উত্তৰ আমি এনেদৰে লিখিব পাৰিম। কবিয়ে কোন ঠাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে? কবিয়ে পাটকাই পৰ্বতত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে। খ নম্বৰ, কবিয়ে অমৃতধাৰা ক'ত বৈছে বুলি কৈছে? কবিয়ে খাচীয়া পৰ্বতত অমৃতধাৰা বৈছে বুলি কৈছে। কিহে অসমী আইৰ গাৰ জেউতী চৰাই? শকুলা পাতৰ ৰিহা মেখেলাই অসমী আইৰ গাৰ জেউতী চৰাই। 3 নম্বৰ, দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে? দেৱভূমি বুলি কবিয়ে আমাৰ দেশ ভাৰতবৰ্ষৰ কথা কৈছে। কবিয়ে অসমী আইয়ে কিহৰ সাতসৰী পিন্ধা বুলি কৈছে? কবিয়ে অসমী আইয়ে জান-জুৰিৰ সাতসৰী পিন্ধা বুলি কৈছে। 4 নম্বৰ প্ৰশ্ন হৈছে, কবিয়ে আমাৰ দেশখনক কি কি কাৰণত স্বৰ্গতকৈ অধিক বুলি কৈছে? আলোচনা কৰি বহলাই লিখা। 4 নম্বৰ উত্তৰটো এনেদৰে লিখিম। কবিয়ে আমাৰ দেশখনক স্বৰ্গতকৈ অধিক শ্ৰেষ্ঠ বুলি কোৱাৰ মূল কাৰণবোৰ হ'ল ই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, ই প্ৰাকৃতিক সম্পদৰে ভৰপূৰ, পুৰাণ মহাভাৰতত আমাৰ দেশক দেৱভূমি বুলি কোৱা হৈছে। আমাৰ দেশৰ উত্তৰে হিমালয় পৰ্বত মুকুটৰ দৰে আছে, ইয়াত 6 ঋতুৱে দেশমাতৃক ধুনীয়া সাজ পিন্ধায় আৰু জান-জুৰিবোৰ সাতেখৰীৰ দৰে শোভা বঢ়ায়। পুৰাণ মহাভাৰতত আমাৰ দেশক দেৱভূমি বুলি কোৱা হৈছে, ই দেৱ-দেৱতা ঋষি-মুনিৰ বাসস্থান। আমাৰ দেশখন ধনে ধানে গীতে মাতে আৰু ফুলে ফলে ভৰপূৰ। 5 নম্বৰ হৈছে, কবিতা ফাঁকিৰ তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। পাটকায়ে মেলে কলা-চুলি তাৰি, অৰুণ উদয় তাত, লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত। কলা-চুলি তাৰি কোনে মেলে বুলি কৈছে? লুইতে কাৰ চৰণ দুখানি পখালি দিয়ে বুলি কৈছে? ৰিহাখনি বুলি কিহৰ কথা কৈছে? উত্তৰখিনি এনেদৰে লিখিম যে কলা-চুলি তাৰি কোনে মেলে বুলি কৈছে? কলা-চুলি তাৰি পাটকাই পৰ্বতে মেলে বুলি কৈছে। লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে? লুইতে অসমী আইৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে। ৰিহাখনি বুলি কিহৰ কথা কৈছে? ৰিহাখনি বুলি লুইতৰ কথা কৈছে। এতিয়া 6 নম্বৰ, কবিতাটিৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ সৈতে খ অংশ আস্তানি মিলোৱা। ক অংশ, খ অংশ, আৰু কত গিৰি আছে শোভা কৰি আচলত নাচে তৰা। এইটোৰ উত্তৰটো হ'ব পৰ্বত পাহাৰ আদি দেশ মাতৃৰ অলংকাৰ স্বৰূপ। ইয়াত প্ৰবাহিত হৈ থকা নৈ নিজৰাসমূহক মাতৃৰ চাদৰৰ আঁচলৰ লগত তুলনা কৰিব পাৰি। ইয়াত জোনবিলি তৰাই তীৰ বিৰণি তুলি অপূৰ্ব শোভাৰ সৃষ্টি কৰে। অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই। এইটো পৰ্বত পাহাৰ নদ নদীৰে সমৃদ্ধ অসম এখন 7 নম্বৰ, আমাৰ দেশ কবিতাটিত দেশ মাতৃৰ সৌন্দৰ্যৰ বৃদ্ধিত তলত দিয়া উপাদানসমূহে কেনেদৰে অৰিহণা যোগাইছে তাৰ এখন তালিকা প্ৰস্তুত কৰা। গিৰিৰাজ হিমালয়ে মূৰৰ মুকুট হৈ
জেউতি চৰাইছে দি দিছে। 6 ঋতুৱে আলফুল কৰি অপূৰ্ব সাজ পিন্ধায়। পাতকাই পৰ্বতে কলা চুলিতেৰে মেলি দিয়ে। লুইতে চৰণ দুখনি পখালি দিয়ে আৰু গাত ৰিহা পিন্ধায়। জান-জুৰিয়ে সাতেখুৰি হাৰ পিন্ধায়। পৰ্বত পাহাৰ আচলত তৰালৈ শোভা কৰি থাকে। এনেদৰে লিখিব লাগিব। এতিয়া হৈছে ভাষা অধ্যয়ন 8 নম্বৰ। তলত দিয়া শব্দবোৰৰ লগত ছন্দৰ মিল থকা শব্দৰে খালী ঘৰবোৰ পূৰ কৰা। বেশ হ'লে কেশ, দেশ, লেশ, ভৰা, তৰা, নৰা, চৰা, হাৰ, কাৰ, মাৰ, ধাৰ, গাত, মাত, পাত, ঘাট। এনেদৰে লিখিব লাগিব। শব্দৰ খেল খেলোৱা পদ্ধতি এনেকুৱা এটি 6 আখৰীয়া শব্দ যিটোৰ প্ৰথম আখৰ 3টা মিলি পৃথিৱী বুজায়, শেষৰ 3টা মিলি সুন্দৰী বুজায়, তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজায়। পাঠটোৰ পৰা শব্দটো বিচাৰি উলিয়াই লিখা। উত্তৰটো হ'ব ভুৱন মোহিনী। এতিয়া শব্দটোৰ প্ৰথম আখৰটোৰ পৰা উকাৰ আঁতৰাই দিলে প্ৰথম আৰু দ্বিতীয় আখৰ মিলি জগত বুজোৱা শব্দটো হ'ব ভৱ। প্ৰথম, দ্বিতীয় আৰু তৃতীয় আখৰ মিলি ঘৰ বুজোৱা শব্দটো হ'ব ভৱন। প্ৰথম আৰু শেষৰ আখৰ মিলি ভগ্নী বুজোৱা শব্দটো হ'ব ভনী। কবিতাটিত থকা জুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা। ৰিহা মেখেলা দি দিছে। জান-জুৰি লিখিব লাগিব। ৰূপে ৰসে ধনে ধানে মনে চিত্তে গুণগানে মুনি মনোৰমা। 11 নম্বৰ। শিক্ষকৰ সহায় লৈ অথবা অভিধান সমাৰ্থক শব্দকোষ আদি ব্যৱহাৰ কৰি তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। অৰুণ, সূৰ্য, বেলি, ভাস্কৰ, গিৰি, পৰ্বত, পাহাৰ, অদ্ৰি, জননী, মা, মাতৃ, আই, ভৱন, ঘৰ, নিবাস, আৱাস, সাজ, ভূষণ, গহনা, পোচাক। 12 নম্বৰ। বাক্য ৰচনা কৰা। অপূৰ্ব ফুলনিখন, অপূৰ্ব সুন্দৰ। উদয়, সূৰ্য পূবফালে উদয় হয়। মনোহৰ, মেঘালয়ৰ শ্বিলং বৰ মনোহৰ। জেউতি, চাকি গছে তুলসী তলত জেউতি চৰাইছে। চেনেহী, মোৰ মাতৃ বৰ চেনেহী। আলফুল, আমাৰ দেশৰ 6 ঋতুৱে গছ-গছনি আলফুল হয়। 13 নম্বৰ। কবিতাটোৰ ওচৰা উচৰিকৈ থকা ভি এখনৰ বিশেষ্য পদবোৰ বিচাৰি উলিয়াই তলৰ তালিকাত ভৰোৱা। অপূৰ্ব হৰে সাজ লিখিছে। 2 চৰণ, পখালি, লুইত, সোণৰ অসম, চেনেহী, আই, মনোহৰ, আমাৰ দেশ। 14 নম্বৰ। সাজ শব্দ প্ৰয়োগ কৰি বিভিন্ন অৰ্থ প্ৰকাশক বাক্য ৰচনা কৰা। সাজ পোছাক, আমি বিহুত নতুন সাজ পিন্ধো। সাজ বাচন বুজাবলৈ হয়, বাচনত আমি খোৱা বস্তু ৰাখোঁ। সাজ মানে নিৰ্মাণ কৰা। ঘৰৰ নিৰ্মাণ কাৰ্যত ইটা ব্যৱহাৰ কৰা হয়। 15 নম্বৰ। পদ্যটোত পোৱা স্ত্ৰীলিংগ বুজোৱা অসমা শব্দটোৰ আৰ্হিত আন শব্দ গঠন কৰোঁ আহা। অসমটো অসমা, সৰল সৰলা, অচল অচলা, বৃদ্ধ বৃদ্ধা, সুষম সুষমা। মানে 16 নম্বৰ। তলত দিয়া শব্দকেইটাৰ সৰলীকৃত ৰূপটো লিখা। দুৰ্বল দুৰ্বল, কৰ্দৈ কৰ্দৈ, কীৰ্তন কীৰ্তন, অৰ্জুন অৰ্জুন, পৰ্বত পৰ্বত, শৰ্মা শৰ্মা। ইয়াত তোমালোকৰ জ্ঞান সম্প্ৰসাৰণত কিছুমান প্ৰজেক্ট কৰিব দিছে, প্ৰকল্প কৰিব দিছে। তোমালোকে নিজে নিজে কৰিবা। মেপখন দিছে, মেপখন চোৱা। ইয়াত ব্ৰহ্মপুত্ৰ নদী, এইখন হিমালয় পৰ্বত, পাটকাই পৰ্বত, খাচীয়া পাহাৰ। এতিয়া দিছে 17 নম্বৰ দিছে ভৌগোলিক চিত্ৰখন অসমী আইৰ মুকুট চুলিতাৰি আৰু চৰণ পূজা অংশবোৰ চিনাক্ত কৰা। মানে মুকুট বুলি কোৱাৰ লগে লগে এইখিনি হিমালয় পৰ্বত, তাৰপিছত চুলিতাৰি পাটকাই পৰ্বতক বুজাইছে। চৰণ পূজা, চৰণে মানে চৰণ ধোৱাই, কিহে ধোৱাই বুলি কৈছে। ব্ৰহ্মপুত্ৰ নদীয়ে চৰণ দুখানি পখালে বা ধোৱাই বুলি কবিয়ে ইয়াত কৈছে। 18 নম্বৰ প্ৰশ্ন। তোমালোকে কবিতাটোত সাতেখৰি নামৰ অলংকাৰবিধৰ নাম পাইছা। এতিয়া তলত দিয়া শব্দজালৰ পৰা কেইবিধমান অসমীয়া অলংকাৰৰ নাম বাছি উলিয়াই ছবিসমূহৰ উপযুক্ত স্থানত লিখা। এতিয়া মিলাইছোঁ মই। আঙুঠি, কেৰু, গামখাৰু, কপালি, দুগদুগী, ঢোলবিৰি, নুপুৰ, জোনবিৰি। গতিকে এইটো মিলাই পেলাই তোমালোকে ইয়াৰ পৰা চাই লিখি দিবা। দুগদুগী, আঙুঠি, কেৰু, গামখাৰু, নুপুৰ, জোনবিৰি, কপালি, ঢোলবিৰি। 19 নম্বৰ প্ৰশ্নটো কবিয়ে অসমৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনাৰ মাধ্যমেৰে মাতৃভূমিৰ প্ৰতি ভালপোৱা ভাৱ প্ৰকাশ কৰিছে। তোমাৰ উপজা ঠাইখনৰ কোনবোৰ দিশ তোমাৰ মনত ঠাইখনৰ প্ৰতি ভালপোৱাৰ ভাৱ জগাই তোলে লিখা। এইটো উত্তৰ আমি এনেদৰে লিখিব পাৰিম। কবিয়ে অসমৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনাৰ জৰিয়তে মাতৃভূমিৰ প্ৰতি ভালপোৱাৰ ভাৱ প্ৰকাশ কৰিছে। মোৰ ভাল লগা ঠাইখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। সেউজীয়া বননি, এশিঙীয়া গড়, বিভিন্ন চৰাই চিৰিকটি আৰু মনোমোহা প্ৰাকৃতিক দৃশ্যৰ বাবে কাজিৰঙা মোৰ বহুত ভাল লাগে। ইয়াৰ সৌন্দৰ্য মোক আকৰ্ষণ কৰে আৰু অসমৰ প্ৰতি গৌৰৱ অনুভৱ কৰায়।
20 নম্বৰ লাচিত বৰফুকন, কনকলতা বৰুৱা, কুশল কোঁৱৰ, মণিৰাম দেৱান আদি ব্যক্তিসকলে অসমক ভালপোৱাৰ নিদৰ্শন দেখুৱাই গৈছে। তেওঁলোকৰ দেশপ্ৰেমৰ বিষয়ে দলত বা শিক্ষকৰ লগত আলোচনা কৰি আৰু ইণ্টাৰনেটৰ পৰা তথ্য সংগ্ৰহ কৰি লিখা। 20 নম্বৰ উত্তৰটো আমি এনেদৰে লিখিব পাৰিম। অসমৰ প্ৰতি ভালপোৱা দেখুওৱা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত লাচিত বৰফুকন, কনকলতা বৰুৱা, কুশল কোঁৱৰ আৰু মণিৰাম দেৱান উল্লেখযোগ্য। লাচিত বৰফুকন শৰাইঘাটৰ যুদ্ধত অসমৰ স্বাধীনতা ৰক্ষা কৰিছিল। কনকলতা বৰুৱা ভাৰতৰ স্বাধীনতা আন্দোলনত শ্বহীদ হৈছিল। কুশল কোঁৱৰ স্বাধীনতা সংগ্ৰামী আছিল আৰু দেশৰ বাবে প্ৰাণ উৎসৰ্গা কৰিছিল। মণিৰাম দেৱান অসমৰ ইংৰাজসকলৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল। তেওঁলোকৰ ত্যাগ আৰু দেশপ্ৰেম অসমৰ প্ৰতি গভীৰ ভালপোৱা প্ৰকাশ কৰে। ছাত্ৰীসকল, তোমালোকৰ যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰিবা আৰু অন্যান্য ভিডিঅ'বোৰ পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।